সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ যিটো খণ্ড সেই খণ্ডত এটা ইণ্টাৰেষ্টিং ঘটনা ঘটিবলৈ গৈ আছে কিয়নো সোণ ইমান দিন নোহোৱা হৈ আছে আৰু আজিৰ খণ্ডত আমি দেখিবলৈ পাম সোণ যে নোহোৱা হৈ আছে তাৰ আঁৰত কোন আছে এজন ব্যক্তি সোণৰ নোহোৱা হোৱাৰ আঁৰত আছে আৰু আজিৰ খণ্ডত আমি দেখিবলৈ পাম সেই মানুহজন কোন ত্ৰিদীপে হাৱলদাৰৰ সৈতে এটা অভিযান চলাব সোণৰ যি ফচাইছে সেই মানুহজনক বিচাৰি আৰু তাকে লৈ পৰীৰ দেউতাক বা সোণৰ দেউতাকে কৈ থাকিব যে আজি শিক্ষা পাব যে সোণক এনেকুৱাকৈ ফচোৱা বুলি কোন হয় সেইজন মানুহ শেখৰ হয়নে আন কোনোবা হয় আমি আজিৰ খণ্ডত দেখা পাম আপোনালোকে কি ভাবে শেখৰেই হ'ব লাগে নে বেলেগ কোনোবা হ'ব লাগে আৰু এই কথাখিনি শুনি শেৱালীয়ে দেউতাকক সুধিব যে কোন সেইজন মানুহ আমি সকলোৱে আজিৰ খণ্ডত দেখিবলৈ পাম মোৰ মতে সেইজন শেখৰেই হ'ব যেন লাগিছে কিয়নো শেখৰে মানুহ গোটাই ত্ৰিদীপৰ এগেইনষ্টত যাব বিচাৰিব আৰু সোণক যি ইমান দিনে লুকাই থৈছিল সেইটো আজি ফাদিল হ'ব আপোনালোকে দেখা পাব আৰু আপোনালোকে পুৱতি সোণৰ ককায়েক সোণৰ ভায়েক সোণৰ বায়েক আৰু পৰীৰ সকলোৰে মুখত হাঁহি বিৰিঙোৱা আজিৰ খণ্ডত আমি দেখা পাম আজিৰ খণ্ডটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব আশা কৰোঁ আপোনালোকে ৱেইট কৰি আছে কিয়নো সোণ ইমান দিন নোহোৱা হৈ আছে আৰু আজিৰ খণ্ডত আজি সেইটো ফাদিল হ'ব